পাৰ্শ্বীয় ভাজক কলা। অগ্ৰস্থ ভাজক কলা মানে হৈছে কি উদ্ভিদৰ মূল আৰু কাণ্ডৰ অংশত থকা ভাজক কলা কোৱা হয় অগ্ৰস্থ ভাজক কলা। অৰ্থাৎ এই উদ্ভিদৰ মূল আছে, মূল শিপা মূল আৰু কাণ্ডবিলাক যে মানে ভৰাই আছে, এইটো কোন কলাই কৰিছে? এইটো অগ্ৰস্থ ভাজক কলা কি কৰি আছে? আমাৰ সহায় কৰি আছে। নিবিড়িত ভাজক কলা হৈছে উদ্ভিদৰ গাঁঠিবিলাক, উদ্ভিদৰ গাঁঠি আছে, ধৰা এইটো এটা নাৰিকল গছ, এনেকুৱা গাঁঠি থাকে না নাই? গাঁঠি থাকে। এই গাঁঠিৰ ওপৰতলৈ পোৱা যিবিলাক ভাজক কলা তাক কি বুলি কোৱা হয়? নিবিড়িত ভাজক কলা। পাৰ্শ্বীয় ভাজক কলা মানে কি উদ্ভিদৰ কাণ্ড বা কাগজ শকত হোৱা, মানে কিমান শকত হৈ আছে, এইটো অৰিহণা যোগোৱা ভাজক কলাক কোৱা হয় পাৰ্শ্বীয় ভাজক কলা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বুজি পাইছানে? যদি কিবা অসুবিধা হয় তেন্তে কমেণ্ট